কিছুমান মানুহে কঠোৰ পৰিশ্ৰম আৰু দক্ষতা বৃদ্ধি কৰাৰ পিছতো আশা কৰা ফল নাপায়। এনে পৰিস্থিতিত ইতিবাচকতা বজাই ৰাখিব লাগে আৰু কঠোৰ পৰিশ্ৰম হ্ৰাস কৰিব নালাগে। এই সন্দৰ্ভত গৌতম বুদ্ধৰ সৈতে জড়িত এটা কাহিনী আছে, য'ত সুখী জীৱন আৰু সফলতাৰ সূত্ৰ লুকুৱাই ৰখা হৈছে। যদি এই সূত্ৰবোৰ জীৱনত অন্তৰ্ভুক্ত কৰা হয়, আমি বহুতো সমস্যা পৰিহাৰ কৰিব পাৰোঁ আৰু আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। এই কাহিনীৰ দ্বাৰা যিকোনো ক্ষেত্ৰত আমি কেনেকৈ সফল হ'ব পাৰোঁ সেই বিষয়ে জানিব পাৰিব। গৌতম বুদ্ধ এবাৰ তেওঁ শিষ্যসকলৰ সৈতে এখন গাঁৱত ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিল। গাঁৱত উপস্থিত হোৱাৰ আগতে তেওঁলোকে বাটত বহুতো গাঁত দেখিছিল। মহাত্মা বুদ্ধৰ এজন শিষ্যই এই গাঁতবোৰ দেখি আচৰিত হৈছিল যে ইয়াৰ ৰহস্য কি। তেওঁ তেওঁৰ গুৰু বুদ্ধক সুধিলে যে তথাগত অনুগ্ৰহ কৰি মোক এই গাঁতবোৰৰ ৰহস্যটো কওক। যিয়ে একেলগে ইমানবোৰ গাঁত খনন কৰিছিল আৰু কিয়? গৌতম বুদ্ধই শিষ্যজনৰ উত্তৰ দিছিল যে কোনোবাই পানীৰ সন্ধানত ইমানবোৰ গাঁত খনন কৰিছিল। যদি তেওঁ ধৈৰ্যৰে এটা ঠাইত এটা গাঁত দকৈ খান্দি ল'লে হয়, তেন্তে তেওঁ নিশ্চিতভাৱে পানী পালেহেঁতেন। কিন্তু তেওঁ কিছু সময়ৰ বাবে এটা গাঁত খান্দে আৰু যদি তেওঁ পানী নাপায়, তেওঁ আন ঠাইত এটা গাঁত খন্দা আৰম্ভ কৰিছে। তাৰ পিছতে তেওঁ হতাশ হৈছিল আৰু ক'তো পানী পোৱা নাছিল। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে বুদ্ধই শিষ্যসকলক বুজাই দিছিল যে যদি এজন ব্যক্তিয়ে যিকোনো কামত সফল হ'ব বিচাৰে, তেওঁ কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। কিন্তু কঠোৰ পৰিশ্ৰমৰ লগতে প্ৰকৃতিগতভাৱে ধৈৰ্যও থাকিব লাগিব। কেতিয়াবা বহু কঠোৰ পৰিশ্ৰমৰ পিছত সফলতা আহে। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে ধৈৰ্য ধৰি ৰাখিব লাগে, নহ'লে সফলতা লাভ কৰিব নোৱাৰিব।